আজি শান্তিপুৰ আৰু বনগুৰুমৰ মাজত যোনটো নেকি নদী আছিলে বৃহৎ এটা সমস্যা আজি পূৰ্বযুগৰ পৰা এই সমস্যাটোত মানে এইটো ৰাইজে সন্মুখীন হৈ আছিলে। গতিকে আজি দেখা পালোঁ যে এই দলংখন নিৰ্মাণ কৰিবৰ বাবে যাই যোগাৰ চলাই আছে। সেইকাৰণে বহুত মানে আমি এই ৰাইজে বা আমি বহুত আনন্দিত পাইছোঁ। আৰু এইটো চৰকাৰে যিহেতু আজি মানে বিজেপি চৰকাৰে হওক আৰু আমাৰ BPF চৰকাৰে হওক মানে চৰকাৰ হোৱাৰ লগে লগে আমাৰ এই দলংখন নিৰ্মাণ মানে ষ্টাৰ্ট কৰিলে। গতিকে আমি ৰাইজে বহুত আনন্দিত পাইছোঁ। আৰু চৰকাৰক আপুনি কি ধন্যবাদ জনাব? চৰকাৰক বহুত বহুত ধন্যবাদ। যিহেতু বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, কিন্তু আজিলৈকে তেনেকুৱা এই সমস্যা মানে সম্পূৰ্ণ কৰিব পৰা নাছিলে। আৰু এই সমস্যাত আমি ৰাইজে বহুত ভুক্তভোগী হৈছিলোঁ। আৰু ৰাইজে মানে এই দুটা নদীৰ মাজত বহুত হাৰাশাস্তি হৈছিলে। বানপানী সমস্যাত মানে এনেকৈ হাৰাশাস্তি হৈছিলে ৰাইজে ইফালৰ পৰা ইফালে পাৰ হ'ব নোৱাৰা আছিলে। যদিও পাৰ হয় কিছুমান পানীত বহাই যোৱা সন্মুখীন হ'ব লগা হৈছিলে। আপুনি আশা কৰিছিল নে এইটো বৰলা নদীত দলং হ'ব বুলি? আশা চৰকাৰৰ মতে আশা আছিলে যে হ'ব বুলি, কিন্তু হ'ব বুলি কোৱা আছিলে, কিন্তু তথাপিও মানে তেনেকুৱা বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, কিন্তু তেনেকুৱা মানে কৰিব পৰা নাই। গতিকে আজি দেখা পালোঁ। বহুত ধন্যবাদ যে কামৰ ক্ষেত্ৰত মানে ষ্টাৰ্টিं কৰিলে। धन्यबाद। मा साबायखर बावगोन? जों बर्तमान जों शान्तिपुर हालामनि जानानै बे बुंग्रुम थांलाय फैलाय गेजेर बरलाखौ बारनाय उसुबिदानि थाखाय जेनेबा जों मोननै सरकारखौबो इन्डिया सरकारनि आरो जोंनि BPF सरकारनि मोननैखौ जों मोजाङै बरायनाय आरो मोजाङै साबायखर जों बावहरनाय जायो आरो बेयाव दलं होनायनि थाखाय।